বড়ো বাপেক গৈছে নে গাড়ীলৈ আজি? কালি ইয়াত দুলৰ লগত ৰাতিটো আছে, ইয়াত নাই। কালি একে গোটেই চুবুৰী হুলস্থুল লগা একে ফুলকণহঁতৰ বৰদেউতাহঁতৰ ঘৰত গৈ কাজিয়া। মোৰ ৰিপৰ্ট দিয়ে বলে পৰা নাই। একে মই ঘূৰি ফুৰো, মই নটি কোবাই ফুৰো, মই বিচাৰি, মই দীঘল বাৰী বিচাৰি ফুৰো, মই এনেকুৱা ঘৰত নাথাকো। সি মোক এইবিলাক একে গোটেই চুবুৰী হুলস্থুল লগা কাজিয়া কালি। একেবাৰে বাবুলে মোক মাৰিছে যে পিঠি ফালে। মই তই মোক মাৰিছে, মোবাইলৰ নম্বৰটো তই কিয় ডিলেট কৰি নিদিলে? অনাবত ফোন কৰি থাকে ফোনতে কব ৰেন্দি বায়ে গৈ নটি বিচাৰি মই এনেকুৱা জহৰা সন্তান, মোৰনো কোনো কেঁচু নাই, মোৰ তুলি লোৱা সন্তান। সেইটো সি বোলে বহুত টকা পইচা দিব বুলি, সহায় কৰিব বুলি ভাবি পেলাই মোক আনিছিল। এতিয়া যেতিয়া সহায় নকৰে সেইটো কাৰণে সি মোক কৈছে তোৰ মিঠৈটো শুকাই গল, মই এতিয়া বেলেগত গৰম লগামগৈ। আকৌ এই পকৰ দি বাৰী সোমাই দিবলৈ লয়, তেল খানি আকৌ এইখন চেলেকে, মই চেলেকিব নিদিওঁ, পোকৰ দি বাৰী সোমাবলৈ মই বাৰী সোমাব নিদিওঁ, দুখ পাওঁ। আকৌ তাৰ বাৰীডাল খাই পেলাই মই পানী উলিয়াই দিব লাগে। আকৌ এই মোবাইলৰ ৰঙীন মোবাইল এটা লৈছিল দুদিনমান, সেইটোতে মেমৰি কাৰ্ড ভৰাই আনি বেয়া লেতেৰা দি যা মোক দেখুৱাই ৰাতি। মই এইবিলাক নাচাও, মই এইবিলাক নকৰো যে। মই কওঁতে এফালে কৈ পেলাই পানীটো উলিয়াই দে, সেইফালে নকৰে বোলে, এফালে কলিবিলাক শান্তি নাপায়। পকৰ দি গৈ সেয়া যুদ্ধ ডেইলি কাজিয়া। মই খাই আহিব আহি পৰা অত্যাচাৰ কৰে মোক। মই এইবিলাক সুবিধা নিদিওঁ নহয়, সেইকাৰণে মই ৰেন্দি বায়ে গৈ নটি জহৰি বেলেগৰ টাউনলৈ যে যাওঁ, বেলেগ মতাৰ লগত কৈ পেলাই বোলে মই পানীটো উলিয়াই থৈ আহো, সেইকাৰণে তাৰ লগত নকৰো, পকৰ দি বোলে কৰিব নিদিওঁ। ঢেৰ বদনাম। এই বৰমাহঁতক ৰাতিপুৱা কৈছো গোটেই কিজনীকে বোলো বৰমা সি ৰাতি মদ খাই আহি পেলাই মোক এয়া অত্যাচাৰ কৰে। মই ঢেৰ কৈছো আৰু আজি গৈছে তেওঁ ইয়াৰ গতিমতি বেয়া হ'ল আৰু গম পাইছে। 3 দিন যে গাড়ী ললে, ছুটি ললে, একো কাম কৰা নাই। মোৰ পিছে কালি দিনটো মোৰ পিছে ঘূৰিলে, পৰহিনা মোৰ দিনটো পিছে ঘূৰিলে। আকৌ তাৰ আগদিনাখনো একদম মোৰ পিছে ঘূৰি বাঁহৰ খৰিটো আমাৰ ফালা কৰিলে আৰু ইয়াৰ গতিটো বেয়া। ইয়াৰ বৰমাহঁতে কৈছে বেয়া, এনেকুৱা মতা বেয়া। এইবিলাক মাইকী মানুহ এনেকুৱা অত্যাচাৰ যে কৰে, ইয়াত ভাললে নহয় আৰু